আজি মই উপস্থিত আছোঁ তিনিচুকীয়া গেলাপুখুৰী ৰোডৰ কাষতে থকা আপডেট নাও অফিচত আৰু ইয়ালৈ আহিছোঁ আজি এটা বিশেষ কামত। ইয়াতেই হৈ আছে অসমীয়া এখন ছবি নিৰ্মাণৰ পূৰ্ণগতিত প্ৰস্তুতি আৰু ইয়াতে হৈ আছে বৰ্তমান শ্বুটিং আৰু ময়ো এনেকৈ ভিতৰলৈ সোমাই আহি কেনেকৈনো শ্বুটিং কৰে চাইছোঁ আৰু এয়া মিনময়দাই কেমেৰাটো ধৰি কেমেৰা কৰি আছে। মিছা কথানো কিনো ক'ম, জীৱনত আজি প্ৰথমবাৰ কাৰণে এনেকুৱা শ্বুটিং প্লেজলৈ আহিছোঁ আৰু ককাইদেউজনে স্ক্ৰিপ্টবিলাক শিকাই আছে আৰু ময়ো মিচিক মিচিক হাঁহি আছোঁ, কিয়নো বাৰম্বাৰ ভুল হয় আকৌ বাৰম্বাৰ চেষ্টা কৰে। এনেকৈয়ে কাট কুট কৰি এডোখৰ শুধৰণি হয় আৰু এনেকৈ হাঁহি আছোঁ আৰু পৰিৱেশটো চাই আছোঁ। মানুহ আছে ভিতৰত সোমাই আছে। তাৰপৰা এয়া হৈছে যুঁজ ছবিখনৰ অভিনয় কৰা কলা কুশলীসকল আৰু এই ছোৱালীজনী আহি মোবাইলটো হাতত দিছে, বোলে ফটো দুখনমান মাৰি দিয়কচোন দাদা বোলে, আৰু এনেকৈ ফটো দুখনমান মাৰি দিলোঁ সিহঁতক। এয়া হৈছে আপডেট নাও অফিচ। ককাইদেউকেইজনে পূৰা এডিটিং কৰাত লাগি আছে, ময়ো অলপ মনে মনে ভিডিঅ' কৰি ওলাই আহিলোঁ আৰু এনেকৈয়ে তিনিচুকীয়াৰ আমি অন্য এটা লোকেশ্যনলৈ আহিলোঁ। ইয়াতে বোলে কেইটামান শ্বট আছে আৰু ইয়াতে ল'ব, আমিও আহিলোঁ। এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই যুঁজ চিনেমাখনতেই ময়ো জীৱনত প্ৰথমবাৰ কাৰণে অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছোঁ। এই যুঁজ চিনেমাখনৰ ওপৰত অন্য এটা ভিডিঅ' মই প্ৰস্তুত কৰিম, কোনে প্ৰডিউচাৰ কৰিছে, কোনে ডাইৰেক্টৰ কৰিছে, কোনে কোনে অভিনয় কৰিছে, কাহিনী কেনেকুৱা হ'ব, এই সম্পৰ্কে আপোনালোকৰ আগত সকলোকে চিনাকি কৰাই দিম। আৰু ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল আৰু অনাগত দিনবোৰ সদায় সুখৰ আৰু সুন্দৰ হওক।